আজি আমি আলোচনা কৰিম চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত কাক বোলে। ঘটনাৰ লগত যুক্ত যি বিশিষ্ট দৃষ্টান্ত বা লক্ষণ নিৰ্ণয়ৰ সহায়ত দুই বা ততোধিক প্ৰতিদ্বন্দ্বী প্ৰকল্পৰ ভিতৰত মাত্ৰ এটা ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে অৰ্থাৎ অপ্ৰতিদ্বন্দ্বী প্ৰকল্প হিচাপে নিৰ্বাচন কৰি আনবোৰক বৰ্জন কৰা সম্ভৱ হয়, সেই দৃষ্টান্তক চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত ক্ৰুচিয়েল ইনষ্টেন্স বুলি কোৱা হয়। এতিয়া নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে উদাহৰণৰ সৈতে বুজাই দিয়া হৈছে যে কোনো এটা হত্যাকাণ্ডৰ বাবে সন্দেহবশতঃ তিনিজন ব্যক্তিক আটক কৰা হ'ল। তিনিজনেই দাগী বহুবাৰ জেল খোৱা আৰু মৃত ব্যক্তিজনৰ লগত সমানেই জড়িত। এই তিনিজনৰ মাজত কোনজন প্ৰকৃত আসামী ধৰিব পৰা নাই। পিছত সেই তিনিজন মানুহৰ আঙুলিৰ ছাপৰ অৰ্থাৎ ফিংগাৰ প্ৰিণ্টৰ সহায়ত প্ৰকৃত আসামীক নিৰ্ণয় কৰা হয়। ইয়াত আঙুলিৰ ছাপ চৰম দৃষ্টান্ত আৰু নিৰীক্ষণৰ দ্বাৰা পোৱা যায় বাবে ইয়াক নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত বুলি কোৱা হয়। এই ভিডিঅ'টো ইয়াত পেজ নাম্বাৰ 83 পেজ। আৰু এই নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত এইটো জনাৰ আগতে আমি নিৰীক্ষণ কাক বোলে আৰু পৰীক্ষণ কাক বোলে এই সম্পৰ্কে জানিব লাগিব।